নমস্কাৰ, মোৰ নাম বিকাশ ছাৰ। মোৰ ইউটিউব চেনেল চাই বিকাশ ব্লগ। আজি যি নেকি এই ভিডিঅ'টো মোৰ কাষৰ ফালে এই ভিডিঅ'টো আপোনালোকক দিয়ে থৈছোঁ। এই ভিডিঅ'টো আপোনালোকে চাই নিজে অনুমান কৰিব পাৰিছে যে ইমান দানৱ বা ইমান নৰপিশাচ মানুহ থাকে নেকি আমাৰ সমাজত বা আমাৰ অসমত। যিজোপা গছত ইমানবোৰ চৰাই চিৰিকটিয়ে বাঁহ সজা দেখিও সেই গছজোপা কিয় জেচিপি লগাই ভাঙিব লগা হ'ল বা জেচিপি লগাই কিয় উঘালি দিয়া হ'ল সেই গছজোপা। তেওঁলোকৰ চকুত কি পৰা নাছিল নেকি যে ইমানবোৰ চৰাই থকা গছজোপা তেওঁলোকৰ অলপো মন বেয়া নালাগিছিল নেকি? আমাক উন্নয়ন নালাগে, এনেকুৱা উন্নয়ন আমাক কেতিয়াও নালাগে। এনেকুৱা উন্নয়ন কৰি কিনে বেলেগৰ বাসস্থানবোৰ ভাঙি এনেকুৱা উন্নয়ন আমাক কেতিয়াও নালাগে। এটা ৰাস্তা বনাবৰ কাৰণে যদি এই গছজোপা তাৰ পৰা ভাঙি দিয়া হ'ল, তেওঁলোকে এটা কথা মনত কেতিয়াও ভাৱ জগাই নুঠিল নেকি যে ইমানবোৰ চৰাই বাঁহ আছে, আমি এই গছজোপা কেতিয়াও আমি ভাঙিব নালাগে। তেওঁলোকৰ মনত কি একো ভাৱ জগাই নুতুলিল নেকি? ইমানবোৰ বাঁহ সাজা এই চৰাইবোৰ আপোনালোকে দেখিলে নিজৰ জীৱনটো বা নিজৰ মনত বহুত দুখ লাগিব। ইমানবোৰ চৰাই কেনেকৈ অকালতে ঢুকাব লগা হ'ল এই গছজোপাৰ পৰা। চাওকচোন আপোনালোকে, এনেকৈ বহুত দুখ লাগে, এনেকুৱা বহুত দুখ লগা ঘটনা। এই গছজোপাত ইমানবোৰ চৰাই বাঁহ সজা দেখিও প্ৰশাসনে এই গছজোপা কেনেকৈ ভাঙি দিলে চাওকচোন। ইয়াতকৈ ভয়াৱহ দৃশ্য আপোনালোকে কি ক'ম আৰু আপোনালোকে নিজে ভাবকচোন। এই গছজোপাত ইমানবোৰ চৰাই বাঁহ সজা দেখিও আপোনালোকে এই গছজোপা কিয় ভাঙি দিব লগা হ'ল? আমাক এনেকুৱা উন্নয়ন নালাগে। আপোনালোকে যদি এটা ৰাস্তা বনাবৰ কাৰণে ইমানবোৰ চৰাই বাঁহ সজা গছজোপা আপোনালোকে ভাঙি দিছে, তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰকচোন, যদি আপোনালোকৰ নিজৰ বাসস্থানটো আপোনাৰ কোনোবা বেলেগে ভাঙি দিয়ে তেতিয়াহ'লে আপোনালোকৰ মনটো কেনেকুৱা লাগিব? এতিয়া চৰাই হোৱাৰ কাৰণে আপোনালোকক একো কৰিব পৰা নাই। যদি সেই সময়ত মানুহ হ'ল হয় তেতিয়া হয়তো আপোনালোকে নিজে মনত ভাৱ জগাই তুলিলে হয় যে আমি এই বাসস্থানবোৰ ভাঙিব নালাগিছিল। আপোনালোকে থিৰাং কৰিব লাগে যে ইমানবোৰ চৰাই বাঁহ সজা দেখিও এই গছজোপা আপোনালোকে জেচিপি লগাই ভাঙি দিলে। সঁচাকৈ বহুত দুখ লগা এই ঘটনাটো। এনেকুৱা যাতে ঘটনা কেতিয়াও নহওক। এটা মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশ, সমগ্ৰ অসম কঁপাই তুলি গৈছে।